Wahida ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে আছে আজি এটা ভিডিও বনাইছো কি ভিডিও জানে নে কাইলে দিনত আসলতে বহুতে কি কৰে তো আমাৰ এনে হকামু নহয় ধৰক একো পতা নাই ঘৰত কিন্তু মানে বাউজে আহিছে কলে কেগা কিমান মাইকি মানুহ এনে মাতিব আৰু মানে মাহতৰ পৰিয়ালৰে পৰি গুটেখিনি ওচৰৰ দুগা কিমান হেয়া তাৰ পাছতে মই কুৰমা বনাম ইফালে মাংস ইফালে মুৰ্গী ৰষ্ট বনাবলৈ এখিনি মুৰ্গী ভাজি লোৱা হলিয়া তাৰ পাছত বায়ে পিয়াজ ৰেডি কৰি আছে মই ইফালে কুৰমা বনাবলৈ সব ৰেডি কৰিছো আৰু ৰাতি খানাও ৰেডি হৈ আছে কিন্তু ৰাতি যেহেতু দুপৰীয়া ন ৰাতিপুৱা পৰা নুজুৰিব সেইকাৰণে কিছুমান বস্তু ধৰক যেনে কুৰমা তাৰছত ৰষ্ট আৰু কিবা কিবি কেইটামান বস্তু ভাবিছো এতিয়াই বনাই থওঁ তেতিয়া আমাৰ ৰাতিপুৱালে দিগদাৰ নহয় ইয়া মুৰ্গী ৰষ্ট বনাবলৈ সব ৰেডি হৈ আছে মই সব খোৱা পাছত দেখাম বাৰু অকমানকে সিলা কি বনাইছ মই মুৰ্গী রোস্ট খিনি বনাম এইখিনি মুৰ্গী রোস্ট খিনি ৰেডি ধুনিয়া কালাৰ হৈছে এইখিনি সিলা কি ধুনিয়া কালাৰ কৰিছে ন ৰেচিপিটো লাগিলে কব সিলাই দিব আৰু এইখিনি কুৰমাখিনি ৰেডি নাই হোৱা যেটো আজি এইখিনি ৰেডি এনেও নহয় এইখিনি ৰেডি হ'ব কাইলৈহে পৰহিলেহে খাবলৈ হয় কিন্তু দুদিনৰ পাছত কুৰমাটো আচলতে এদিনতে ভাল নালাগে কিন্তু এইখিনি হওঁতে মই কালাৰটো উঠাই দিম কাইলৈলে উঠাই দিম আৰু খাব পৰা কৰি দিম কিন্তু আজি মই এতিয়া বন্ধ কৰি দিম তাৰপাছত বায়ে কাটি আছে পিঁয়াজ কাটিছে কি বনাম জানেনে মাংস বনাবলৈ পিঁয়াজ কাটিছে মই আপোনালোকক লগ পাইছো একেবাৰে ৰাতিপুৱা মানে এতিয়া ৰাতিপুৱা নহয় আচলতে দুপৰীয়াই হ'ব হ'ল এফালে বেঙেনা ভাজি আছো এয়া দিছেনে বেঙেনা ফ্ৰাই কৰি আছো এফালে ডিমখিনিও বইল কৰি ললো কাৰণ সকলোবোৰ বস্তুটো আপোনালোকক দেখুৱাব নোৱাৰিলো সময়ও নহয় ন টানাটানি হৈছে সময়ৰ আৰু এফালে এয়া দালি ৰেডি হৈ গ'ল ধনিয়াখিনি এতিয়া দি দিছো এফালে সালাডো হৈ গ'ল সালাডখিনিটো সব ঠিক কৰি থৈছো অকল নিমখখিনি দিয়া নাই নিমখ দিলে পানী ওলাই যাব ন কেনে সময়ত নিমখ দিম বুলি থৈছো আৰু এফালে এয়া মাংসও হৈ গ'ল মাংসটো ধনিয়া দি থৈছো গৰমাই দিম আৰু এফালে সবজি এখন আৰু এফালে লোকেল মুৰ্গী এইখিনি গৰমাবলৈ আছে যেহেতু মই সব ৰেডি কৰি থৈছো অলপ গৰমাব লাগে আৰু ৰাতি যে কুৰমাখিনি দেখাইছিলো এয়া কুৰমাখিনিও ৰেডি হৈ গ'ল আৰু এয়া মই অলপ উলিয়ালো দালি আৰু কিবা কিবি কেইটামান উলিয়াব বাকী আছে যিখিনি হৈ গ'ল উলিয়াই দিছো আৰু সুইট ডিশ হিচাপে মিঠা দৈ আছিলে একো বনাবলৈ সময় নহ'ল সেইকাৰণে মিঠা দৈ আনা হ'ল মিঠা দৈ এনেকৈ দিছোঁ এইকেইটা বস্তু উলিয়াই দিওঁ এতিয়া সন্ধিয়াৰ সময় আৰু আপোনালোকক ভালকৈ একো দেখুৱাব নোৱাৰিলোঁ আৰু মানুহটো নাই দেখুওৱা কাৰণ আলহী যিহেতু ন সেইকাৰণে সেইকণ সময় দেখুৱাবও নহ'লে আৰু ভিডিঅ' কৰিবলৈ আচলতে বেয়াও লাগে সেইকাৰণে ভিডিঅ' কৰা নহ'লে আৰু এতিয়া ডাইনিং চাইনিং পুৰা খালী হ'ল ঘৰ দুৱাৰ চাফ চিকুণ হ'ল আৰু যিহেতু আজি পানী বহুত খৰচ হ'ল সেইকাৰণে এতিয়া আকৌ পানী মটৰটো দি দিছোঁ ঘেৰ আছে চাগে ৰুমলৈ যাওঁ আৰু বহুতে সুধিব বা কিবা পাতিছিলে নেকি সেইটো কথা সুধিব একো পতা নাই আমাৰ ঘৰত আজি ৰুম চুম চাফা কৰিব পৰাই নাই ইমানকৈ আলহী আহিছিল যদিও আলহী মানে কোনো বেলেগ আলহী নহয় আমাৰ ঘৰত একো সকাম নিকাম একো পতা নাই আৰু বহুতে কিবা সকাম পাতিছোঁ বুলি ভাবিব একো ধৰণৰ সকাম পতা নাই মানে কি হ'ল কোনোবা মাহীহঁত অহা কথা আছিলে মাৰ মানে মোৰ মাহী শাহু জেঠাই শাহু এনেকৈ কোনোবা অহা কথা আছিলে আমাৰ ঘৰলৈ মা ঢুকুৱা আজি কেইবাদিনো হ'ল ন তেওঁলোক তেতিয়াই আহিছিলে এতিয়া অহা নাই এতিয়া যিহেতু বাও আহিছে আহিম কৈও আছিলে মই ভাবিলোঁ গোটেই কেইগৰাকী যদি বাই ভনী মাহী পেহী সকলোবোৰ যদি একলগ হওঁ ন খুব ভাল লাগিব দিনটো ভালকৈ পাৰ হ'ব বা থাকোঁতে সেইকাৰণে মই কি কৰিলোঁ বাক ক'লোঁ যে সকলোকে এদিনেই মাতি দিওঁ আমাৰ ঘৰত ভাত খাবলৈ খুব ভাল লাগিব যিহেতু বৰমাও গুচি গ'ল সেইকাৰণে আজি ভাত খোৱা মানুহ 26-27 জনমান হ'ল কালিয়ে যা যোগাৰ কৰিলোঁ আপোনালোকক অকণমানকৈ দেখালোঁ আৰু খুব ভাল হ'ল আলহী অহাৰ কাৰণে মই আগতে কি হয় মই বনোৱা মেলা কৰোঁ মায়ে কথা পাতে এতিয়া আলহী আহিলে আৰু এনেকৈ আলহী আমাৰ ঘৰত সদায় হৈ আছে আজি অলপ ধৰক বেছি এনেই 5জন 6জন 7জন 10জনলৈকে মানুহ হৈয়ে আছে কিন্তু মই ভিডিঅ' কৰা হোৱা নাই যিহেতু কিছুমান মানুহে ভালকৈ লয় কিছুমান মানুহে বেয়াকৈ লয় মই ভিডিঅ' চোৱা মানুহৰ কথা কৈছোঁ বেছি সংখ্যকেই ভালকৈ লয় তাৰে কেইজন মানে ইমান বেয়া কমেণ্ট কৰে আপোনাৰ বুকু ফাটি যাব মই সেইটোৱে ক'লোঁ মানে আপোনালোকক ইমান মানে কেনেকৈ মানুহে বেয়া কমেণ্ট কৰে আৰু ময়ো ৰিপ্লাই নিদিয়াকৈ থকা নাই কিছুমানক অকণমান বেয়াকৈ দিছোঁ কোনোবা এগৰাকী দুগৰাকীমানক কিছুমান ডিলিট কৰি দিছোঁ মনটো বেয়া লাগে কিন্তু ডিলিট কৰি দিছোঁ মানে ইমান লেতেৰা কথা কয় মই বুজাব নোৱাৰি ইমান লেতেৰা কথা মানে কেনেকৈ লিখিব পাৰে
কোৱাটো দূৰৰ কথা লিখেও মানে ইমান লেতেৰা কথা লিখে তাৰপাছতে সেইকাৰণে চবকে আজি ভাতৰ দাৱা দি দিলোঁ সকলো সোনকালে আহিলে কিন্তু মাহীহঁতো গোলাঘাটৰ পৰা আহিছে মাহী মানে মুস্ফিকৰ মাকহঁত যে মাহীহঁত সোনকালে আহিলে চবেই চাহ তাহ খালে প্ৰথমে তাৰপাছতে ভাত খালে ভাল লাগিলে এতিয়াহে গৈছে সন্ধিয়া হ'ল এতিয়া 5টাই বাজিব হ'ল বাহঁতো নাই এফালে ওলাই গৈছে মেৰাপানীৰ ফালে ওলাই গৈছে বাহঁত মোকো লগ ধৰিছিলে কিন্তু মই নগ'লোঁ কেলৈ এতিয়া ইমানবোৰ কাম বন কৰি মেলি আজৰি হৈছোঁ আৰু ৰাতি কি হ'ল বায়ে মুৰ্গী ৰ'ষ্টখিনি বনাব লৈছিলে তেনেকুৱাতে আকৌ আহিল আলহী চাহ তাহ দিবলগীয়া হ'ল চব ময়ে বনালোঁ মানে চব খানা মই অকলে বনাইছোঁ অকল বায়ে পিঁয়াজ এইবোৰ চব কাটি মেলি লাগি মেলি দিছে লাগি মেলিও দিব লাগে ন এইবোৰ লাগি মেলি নিদিলেও নহয় সেইকাৰণে বা আৰু চিলাই চব কাটি মেলি চব ঠিক ঠাক কৰি মেলি দিছে মই চব বনালোঁ আৰু দিওঁতেও গোটেইখিনিয়ে লাগি ভাগি দিলোঁ মানে হৈ গ'ল আৰু গোটেইখিনিকে খুৱাই মেলি এতিয়া আজি ভাবিছোঁ ৰাতিলৈও কিবাকিবি অকণমান আছে কিন্তু ভিনদেউলৈতো অকণ ফ্ৰেছ বনাব লাগিব গতিকে ভিনদেউলৈ অকণমান ফ্ৰেছ কিবা এটা বনাই দিওঁ আৰু ৰাতিৰ কাৰণে আমাৰ কাৰণে বুঢ়ী হৈ যাব কিবাকিবি অকণ আছে ৰাতি অকণ আজৰি পাইছোঁ আৰু কাইলৈ এঠাইলৈ যোৱা কথাও আছে চাওঁ কি হয় যাব পাৰোঁনে নোৱাৰোঁ এনেই মানে যোৱা নহয় বাহঁত থকাৰ কাৰণে যাব পাৰিম বুলি ভাবিছোঁ আৰু চাই লওঁ কি কৰোঁ ৰৌনকো নাই জেঠাইক জেঠুৱেকৰ লগত মেৰাপানীলৈ গৈছে আৰু এগৰাকী বাও গৈছে লগতে বৰমাও গৈছে গতিকে মই আজি মূৰটো যে ৰাতিপুৱা ধুইছিলোঁ ধোৱাৰ পাছত আঁচুৰিবলৈও সময় পোৱা নাই গতিকে এতিয়া মোৰ চব ফদিয়াম আৰু চিলাই কাঁহীতি চাহীতি মাজি মেলি দুইজনে তাইকো অকণ সহায় কৰি দিলোঁ কাঁহীতি যিহেতু বহুত ওলাইছে ন সেইবোৰ মই যাম ইয়াত সহায় কৰি দিলোঁ গতিকে এতিয়া মই অকণ আজৰি হৈছোঁ অকণমান ৰেষ্ট লৈ লওঁ ভাগৰ লাগিছে মোৰ আকৌ চাহৰ ব্যৱস্থা কৰিব লাগিব যিহেতু সন্ধিয়া হ'ল চাহ খোৱাৰ ব্যৱস্থা কৰিব আছেই অকণ আৰাম কৰি লওঁ 10-15 মিনিটমান আৰু এবাৰ বা আহোঁতে আমালৈ দুটামান গিফ্ট আনিছিলে এওঁ আৰু ৰৌনকৰটোনো কি চাব মই ভাবিলোঁ মূৰটো আৰু চিলাৰটো দেখাই দিওঁ এইটো মোৰ ভাগৰ গিফ্ট হয় ইমান ভাল লাগিলে গিফ্টটো মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ বহুতে সোধে আচলতে বায়ে কি আনিলে এবাৰ বহুতে সোধে সেইকাৰণে ভাবিলে মোৰ ইমান ধুনীয়া লাগিছে বেগটো বিৰাটেই ভাল লাগিছে আৰু পাৰ্চ মোৰ পাৰ্চ বহুত আছে ক'বলৈ গ'লে সঁচাকৈ বহুত একগাল পাৰ্চ আছে কিন্তু এই পাৰ্চটো ভাল লাগিছে ইমান ভাল লাগিছে দেখিল মই অকণমান ভালকৈ দেখাই দিছোঁ আপোনালোকক বা এইটো ক'ৰবাত গৈছিলে যাওঁতে আনিছিলে বেগটো সঁচাকৈ ইমান ধুনীয়া লাগিছে ওপৰতো বিৰাট ভাল লাগিছে মানে বিয়া চিয়া খাবলৈ গ'লে লৈ গ'লে খুব ভাল লাগিব ওপৰতো ভেলভেটৰ নিচিনা খুব ভাল লাগিলে তাৰ এতিয়া কেনেকৈ কৈছিলে কচোন তাইক বায়ে বৰ ধুনীয়া গিফ্ট এটা আনিছে আগতে এনেকুৱা এটা দিছিলে এইবাৰ আৰু এটা আনিছে আৰু পিন্ধোতে নহয় চাগে চিলা চাকৰি ফ্ৰীতে চাকৰি পাইছে চাল দিছে একদম নতুন জেকেট পাই চাল দিলিহেঁতেন ভাল লাগিছে চাওঁ কচোন ভাল লাগিছে হ'ব যা থৈ দে এতিয়া একদম আপোনালোকক বহুত সময় পাছত লগ পাইছোঁ কাৰণ যেনে কেলৈ ভাত পানী ৰেডি কৰি মেলি আজৰি হ'লোঁ আৰু ৰৌনক আজি ভাত নোখোৱাকৈ এইটো টোপনি গ'লগৈ পঢ়ি আছিলে তাৰপাছত বোলে তাক খুব টোপনি আহিলে সেইকাৰণে শুই গ'লগৈ তাৰপাছত এতিয়া উঠাব লাগিব ভাত কেইটামান খুৱাই খুৱাব লাগিব ভাগৰ লাগিছে নেকি তাৰ সেইকাৰণে শুই গ'লগৈ তাতে হোৱা নাছিলে দিনত গতিকে আজিৰ ভিডিঅ'টো অকণমানকৈ কিবা এটা দেখালোঁ আৰু বেছিকৈ দেখাবতো যিহেতু নোৱাৰিলোৱেই অলপকৈ হ'লেও আপোনালোকৰ লগত মই আছোঁ ভিডিঅ' এটা বনাই আছোঁ ভাল লাগে গতিকে বাহঁতো আহিছে কথা চথা পাতি থাকোঁতে সময়বোৰ তেনেকৈ পাৰ হৈ যায়গৈ বাহঁত থকাৰ কাৰণে বিৰাট ভাল লাগি আছে গতিকে ভিডিঅ'টো আজি কেনেকুৱা লাগিলে জনাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব নতুন যদি কোনোবাই চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নতুন আকৌ এটা ভিডিঅ'লৈ আহিম আপোনালোকৰ মাজলৈ ধন্যবাদ